শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ, দক্ষিণপাট ভকত গাঁৱৰ এই নামঘৰ প্ৰাংগণত আজি অনুষ্ঠিত কৰিবলৈ লোৱা ৰাস উপভোগ কৰিবলৈ আহি ৰৈ থকা শ্ৰদ্ধাৰ ৰাইজ, নামঘৰ পৰিচালনা সমিতিৰ সভাপতিদেৱকে প্ৰমুখ্য কৰি সন্মানীয় বিষয়ববীয়াসকল, নিমন্ত্ৰিত অতিথি দীপন হাজৰিকা কাউন্সিলাৰ ৰাকিবুলকে প্ৰমুখ্য কৰি নিমন্ত্ৰিত অতিথিসকল, আজি হ'ব লগা ৰাসত অংশগ্ৰহণ কৰিবলৈ ৰৈ থকা শিল্পীসকল, পুত্ৰ গায়ন বায়নৰ যোৰা আৰু যুৱ বন্ধুসকল, সকলোলৈকে সেৱা আগবঢ়াইছোঁ, নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই আপোনালোকক প্ৰথমতেই নাট্যপ্ৰেমী ৰাইজ বুলি সম্বোধন কৰিছোঁ এই কাৰণেই যে আজি আমি ৰাস উপভোগ কৰিম। এই ৰাস হৈছে এখন নাটক, আৰু নাটক বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব যে নাটক প্ৰথমতে কোনে ৰচনা কৰিছিল, ক'ত ৰচনা হৈছিল, কেতিয়া ৰচনা হৈছিল, এনেধৰণৰ কথাবিলাক আমি নৱপ্ৰজন্মই জনাৰ প্ৰয়োজন আছে। আজি বা 575 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁও জিলা আলিপুখুৰীত জন্মগ্ৰহণ কৰিছিল, আৰু গুৰুজনাই অসমীয়া জাতিৰ ভৱিষ্যতলৈ লক্ষ্য ৰাখি নামঘৰ সাজি উলিয়াইছিল। সমাজৰ অতীত বৰ্তমানৰ ভৱিষ্যতক মানুহৰ মাজত সচেতন কৰিবৰ কাৰণে গুৰুজনাই নাটক ৰচনা কৰিছিল। প্ৰথমতে চিহ্নযাত্ৰা নামেৰে নাট ৰচনা কৰিছিল, তাৰপিছত পত্নীপ্ৰসাদ, কেলিগোপাল, কালিয়দমন, ৰুক্মিণী হৰণ, এনেকৈ গুৰুজনাই বহু নাটক ৰচনা কৰিছিল। এই নাটকসমূহৰ ভিতৰত কেলিগোপাল নামৰ নাটকখন শৰৎকালৰ পূৰ্ণিমাৰ নিশা অসমীয়া গাঁৱৰ নামঘৰসমূহত ৰাজহুৱা স্থানত অসমীয়া ৰাইজে আজি পৰম্পৰা হিচাপে পালন কৰি আহিছে, আৰু এই নাটকখনক আমি ৰাস বুলি উপভোগ কৰি আহিছোঁ। ইয়াত ভক্তি ৰস, প্ৰেম ৰস, বিভিন্ন ৰসেৰে ইয়াত ভৰি পৰাৰ কাৰণে ইয়াক ৰাস বুলি কোৱা হৈছে। আৰু এই ৰাসখনৰ যোগেদি সমাজলৈ কিছু বাৰ্তা গুৰুজনাই প্ৰেৰণ কৰিছে। শৰৎকালৰ পূৰ্ণিমাৰ নিশা ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা কৰিব মন গৈছিল, কেলি কৰিব মন গৈছিল, সেয়ে ভগৱান শ্ৰীকৃষ্ণই বেণু বজাইছিল বৃন্দাবনত মাজনিশা, বাঁহী বজাইছিল, আৰু বাঁহীৰ শব্দ শুনি নিজৰ ল'ৰা ছোৱালী স্বামীক এৰি গোপীসকলে বৃন্দাবনলৈ ঢাপলি মেলিছিল, আৰু মাজনিশা ভগৱান শ্ৰীকৃষ্ণৰ লগত যি কাৰ্য হৈছিল, যিখিনি নৃত্য বা যিখিনি কাম হৈছিল, সেইখিনিকে ৰাস বুলি কোৱা হৈছে। আৰু গোপীসকলৰ লগত ভগৱান শ্ৰীকৃষ্ণই নৃত্য কৰি থকাৰ অৱস্থাত মাজে মাজে ভগৱান শ্ৰীকৃষ্ণ অন্তৰ্ধান হৈছিল। গোপীসকলক আচলতে তেওঁলোকৰ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি কিমাননো প্ৰেম সেই কথাটো জনাবৰ বাবে বা জানিবৰ বাবে, আৰু তেনেতে শংকৰচূড় অসুৰে আহি গোপীসকলক অত্যাচাৰ কৰিছিল, আৰু ভগৱান শ্ৰীকৃষ্ণই আহি শংকৰচূড় অসুৰক বধ কৰিছিল। তাৰ পৰা এইটো কথা জনাইছে যে ভক্তৰ লগত সদায় ভগৱান আছে, আৰু দুষ্টক দমন শান্তক পালন, এই কথাটোৰ যোগেদি নাটকখনত গুৰুজনাই প্ৰতিষ্ঠা কৰিছে। বিশেষকৈ মহিলাসকলক যে আমি সন্মান কৰিব লাগে, বা মহিলাসকল যে আমাৰ সমাজত এক অপৰিহাৰ্য অংগ, সেই কথাটো নাটকখনৰ যোগেদিও গুৰুজনাই প্ৰকাশ কৰিছে। আৰু নাটক বুলি কোৱাৰ লগে লগে আচলতে আমি কিতাপে পত্ৰই পাইছোঁ যে বিশ্ববিখ্যাত নাট্যকাৰৰ শ্বেক্সপিয়াৰৰ নাম আমি শুনিছোঁ, তেওঁ বিশ্ববিখ্যাত নাট্যকাৰ বুলি কৈছে। তেওঁ মেকবেথ, অথেলো, জুলিয়াছ চিজাৰ, এনেকৈ বহুত নাটক ৰচনা কৰিছিলে শ্বেক্সপিয়াৰে। কিন্তু শ্বেক্সপিয়াৰ যদিও বিশ্ববিখ্যাত নাট্যকাৰ, কিন্তু শ্বেক্সপিয়াৰৰ জন্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱতকৈ প্ৰায় 100 বছৰমানৰ পিছতহে হৈছিল। গতিকে আমি অসমীয়া ৰাইজে, নগাঁৱৰ ৰাইজে নকৈ ক'ব পাৰোঁ, আমি দাবী কৰি ক'ব পাৰোঁ যে প্ৰথম নাট পৃথিৱীত
নগাঁৱত সৃষ্টি হৈছিল। প্ৰথম নাট ৰচনা কৰাজন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু প্ৰথম নাটখন আছিলে চিহ্ন যাত্ৰা। এই নাটকৰ যোগেদি গুৰুজনাই কেলিগোপাল নাটকৰ যোগেদি আচলতে ৰাসৰ মূল তত্ত্ব যদি আমি এটা শব্দত ক'ব বিচাৰোঁ, ৰাসৰ মূল তত্ত্ব হৈছে আত্মা আৰু পৰমাত্মাৰ মিলনৰ কথাটো ইয়াত কৈছে। যা হওক, আজি কামপুৰ অঞ্চলৰ এক বৃহত্তৰ অঞ্চল দক্ষিণপাট ভকত গাঁও, এই লোকসকলৰ লগত মোৰ এক আত্মিক সম্পৰ্ক আছে। মই আগতো আপোনালোকৰ নামঘৰত আহিছোঁ, আপোনালোকৰ গাঁৱতো মই আহিছোঁ। আজি ৰাইজে বাৰ্ষিক অনুষ্ঠান হিচাপে বহুদিন লকডাউন, বহুদিন ক'ভিডৰ কাৰণে, কৰোণাৰ কাৰণে মানুহৰ যি মাজত সন্ত্ৰাস হৈছিল বা মানুহৰ মুভমেণ্টটো নাইকিয়া হৈছিল, তাৰপিছত এতিয়া এটা মানুহৰ মাজত এটা বাতাবৰণ আহিছে আৰু বাতাবৰণৰ কাৰণে আজি ইয়াতে ৰাসখন আয়োজন কৰিছে। মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই ৰাসখন সফল হওক, ৰাইজে ভালদৰে উপভোগ কৰক, বতৰটোও ৰাইজক সুবিধা কৰি দিয়ক আৰু এই অঞ্চলৰ সকলো ৰাইজৰ মাজত বন্ধুত্ব ভাতৃত্ব গঢ়ি উঠক। বিশেষকৈ যিসকল যুৱক যুৱতী আজি নিবনুৱা হৈ আছে তেওঁলোক সংস্থাপিত হওক, যিসকলে বিভিন্ন ৰোগত ভুগি আছে তেওঁলোকে ৰোগৰ পৰা নিৰাময় পাওক, এই আশা আৰু কামনা কৰি আপোনালোক সকলোলৈকে পুনৰবাৰ নমস্কাৰ জনাই এই দুই এষাৰ বক্তব্যৰ মোৰ আজি বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ।